নমস্কাৰ স্বাগতম জনাইছো এটা বিশেষ ভিডিঅলৈ সকলো পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট আসাম হিষ্ট্ৰী গতিকে আসাম হিষ্ট্ৰী প্ৰথমৰ পৰা আমি আৰম্ভ কৰিম ৰিভিজন টাইপে কৰিম আৰু যিকিটা ইম্পৰ্টেন্ট সেইকিটাই কৰিম গতিকে চাওক যিকোনো পৰীক্ষা আহি আছে সেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট চাওক দানৱ বংশ বিষয়ৰ পৰা আৰম্ভ কৰোঁ কাৰণ দানৱ বংশ আমাৰ প্ৰথম বংশ বুলি আমি ধৰি লোৱা হয় গতিকে দানৱ বংশৰ পৰা আৰম্ভ কৰিছো দানৱ বংশ প্ৰতিষ্ঠাপক বুলি ক'লে কোন হয় চাওক আমি সকলোৱে জানো কোন দানৱ বংশ প্ৰতিষ্ঠাপক মহিৰংগ দানৱ কোন মহিৰংগ দানৱ ঠিক আছে মহিৰংগ দানৱে হয় প্ৰথমজন এতিয়া চাব মহিৰংগ দানৱৰ পাছত কাহিনীটো মানে কি হয় এইখিনি ইতিহাসে ঢুকি নোপোৱা কথা কৈ আছো ইতিহাসে ঢুকি পোৱাৰ কথা বুলি ক'লে কি ব্ৰহ্মণ বংশৰ পৰাহে অসমৰ ইতিহাসে মানে তথ্যখিনি ভালকে লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু তথাপিতো তাৰ আগলৈ যদি যাওঁ দানৱ বংশ বুলি ক'লে প্ৰতিষ্ঠাপক কোন মহিৰংগ দানৱ ঠিক আছে নেক্সট যাওঁ ইতে চাওক কি দানৱ বংশৰ যদি পৰীক্ষাৰ যিকিটা পইণ্ট অফ ভিউ পৰা আমি আলোচনা কৰিব গৈছো চাওক ডাইৰেক্ট আপোনাক এসআই পৰীক্ষা বা এপিএসসি প্ৰিলিমছত ডাইৰেক্ট এনেকৈ দি নিদিয়ে হয়তো দিব পাৰি ADRE বা DME পৰীক্ষাখিনি কাৰণে দিব পাৰে ডাইৰেক্টকে দানৱ বংশ প্ৰতিষ্ঠাপক কোন বুলি যেতিয়া চাওক যদি আপুনি অলপ বিশেষকৈ যাব পাৰে আপোনাক ক্ৰনলজিকেল অৰ্ডাৰকিটা সজাব দিব চাওক মহিৰংগ দানৱৰ পিছত শাসন কৰিছিলে কোনে হতকাসুৰে তাৰপা সম্বৰাসুৰ তাৰপা ৰত্নাসুৰ তাৰপা কোন আহিব লাষ্টত ঘটকাসুৰ ঠিক আছে সো A1 A B2 এনেকৈ যে দি দিব মিলাব দিব হয় বা আপোনাক ক্ৰনলজিকেল অৰ্ডাৰকিটা সজাব দিব ঠিক আছে গতিকে এইটো কথা মনত ৰাখিব দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন মহিৰংগ দানৱ তাৰ পিছত কোন আছিল পাছৰটো হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ তাৰপা কোন ঘটকাসুৰ ঠিক আছে সো ঘটকাসুৰ এই ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰজন ৰজা ঠিক আছে এতিয়া চাওক দানৱ বংশৰ পাছতে কোন আছিল এই ঘটকাসুৰক বধ কৰিলেহি আন এজনে সেইজনৰ নাম কি আছিল নৰকাসুৰ তাৰপিছত কি হৈছে ভৌম বংশৰ প্ৰতিষ্ঠাপন কৰিলে ঠিক আছে গতিকে ঘটকাসুৰক কোনে মাৰিলে কোন নৰকাসুৰে পুৰন্দৰ সিংহ আহোম বংশ বহুত দীঘল আছে ঠিক আছে গতিকে সেই নৰকাসুৰক কোনে মাৰিলে ঘটকাসুৰক নৰকাসুৰে মাৰিলে এই নৰকাসুৰক কোনে মাৰিলে নৰকাসুৰক বিষ্ণুৱে নহয় কৃষ্ণই বিষ্ণুৰ ৰূপত আহি কৃষ্ণ যে আমাৰ কৃষ্ণই মাৰিলে কাক সত্যভামাৰ সৈতে আহি নৰকাসুৰক বধ কৰিলে এইখিনি গম পাইছে কথাটো সো নেক্সট যাওঁ যিমান কিটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে তাৰ পৰাই কভাৰ কৰিবলৈ চেষ্টা কৰিম ভানুমতিৰ বিষয়ে যে ভানুমতিৰ দেউতা কোন বুলি সুধিছে চাওক এই যে নৰকাসুৰক বধ কৰিলে হি কৃষ্ণই তাৰ পাছত কি হৈছে ৰজা পাতিবলৈ নৰকাসুৰৰ পুত্ৰ কাক দিলে ভগদত্তক ৰজা পাতিলে ঠিক আছে ভগদত্ত ৰজা পাতিলে কৃষ্ণই এই ভগদত্তৰ জীক আছিল কোন ভানুমতি তাৰ আগলৈ যোৱাৰ আগত আৰু এটা কথা কৈ যাওঁ এই নৰকাসুৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল ঠিক আছে কিন্তু কামাখ্যা দেৱী বিয়া পাতিবলৈ চেষ্টা কৰিছিলে কি কামাখ্যা দেৱী বিয়া পাতিবলৈ চেষ্টা কৰাৰ কাৰণে মানে কামাখ্যা দেৱীয়ে ক'লে যে মই এটা চৰ্ত আছে মোৰ মন্দিৰত উঠা খটখটিকিটা তুমি বনাই দিব লাগিব এক ৰাতিৰ ভিতৰতে মই তেওঁ প্ৰবল প্ৰতাপী ৰজা গতিকে কি হ'ল তেওঁ বনাবলৈ চেষ্টা কৰিলে আৰু হৈছিলেগে তেতিয়া সেই দেৱীয়ে সেই অসুৰলৈ বিয়া হ'ব লাগে বুলি ৰাতিয়ে আহি কি এটা কুকুৰা আনি তেওঁ কি কৰিলে দাগৰাইলে আৰু সেই গতিকে ৰাতিপুৱা হৈ গ'ল তেওঁটো খঙত জ্বলি পৰিলে সেই তাতে সেই কুকুৰাটো কাটি দিলে তাকে কি হয় কুকুৰা কটা বুলি কোৱা হয় ঠিক আছে এটা আপোনাক সুধিব সেই খটখটিটো বনাইছিলে কোনে নৰকাসুৰে বনাইছিলে ঠিক আছে এতিয়া যেতিয়া আমি আপোনাৰ কোচ বংশ পঢ়িম তেতিয়া সেই কামাখ্যা মন্দিৰ বিষয়ে আকৌ এবাৰ পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে এইটো কথা নেক্সট হ'ব ভানুমতিৰ কথা পঢ়ি আছিলোঁ ভানুমতি নৰকাসুৰৰ পুতেক কোন আছিলে ভগদত্ত আছিলে ভগদত্তক যিয়ে কোন ভানুমতিক সেই যেতিয়া মহাভাৰতৰ কৌৰৱৰ পাণ্ডৱৰ যুদ্ধ হৈ আছিলে তেতিয়া তেওঁ সহায় কৰিছিলে আৰু এই ভানুমতি কালে বিয়া দিছিলে গম মানে দুৰ্যোধনলৈ বিয়া দিছিলে দুৰ্যোধনলৈ ঠিক আছে আৰু গতিকে সেই ভগদত্তই কাৰ ফালে কৌৰৱৰ ফালে হৈছিলে সেই যুদ্ধত কৌৰৱৰ ফালে গতিকে আৰু আমাৰ যেটো দীঘলী পুখুৰী পাৰ আছে সেই দীঘলী পুখুৰী আছে গুৱাহাটী সেই দীঘলী পুখুৰীৰ কথা আহিব পাৰে সেই দীঘলী পুখুৰীটো কোন এখন আছিলে ভগদত্ত এখন আছিলে ঠিক আছে এইখিনিটো গম পালে দুৰ্যোধনৰ কথা ক'লো সো এতিয়া হৈ গ'ল কি ভগদত্তৰ পুতেকৰ নাম আছিলে বৰ্জদত্ত ভগদত্তৰ পুতেকৰ নাম কি আছিলে বৰ্জদত্ত ঠিক আছে সেইখিনি গ'ল সো প্ৰাগজ্যোতিপুৰৰ বিষয়ে এটা কথা কৈ লওঁ কুন্দিল নগৰলৈ যোৱাৰ আগত প্ৰাগজ্যোতিপুৰ মানে কি হৈছিলে কামৰূপৰ বা অসমৰ আগৰ নাম কি আছিলে প্ৰাগজ্যোতিপুৰ আছিলে প্ৰাগজ্যোতিপুৰ মানে কি হৈছে চিটি অফ দ্য ইষ্টাৰ্ণ এষ্ট্ৰলজি জ্যোতিষ শাস্ত্ৰৰ পূৰ্বৰ দেশ বুলি কোৱা হয় ঠিক আছে কোন এতিয়া সেই কথা যোৱাৰ পিছত আমি যিমান পাৰোঁ ডাইৰেক্ট কোৱেশ্চন কিনা আমি গোটেই ডিছকাশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ ৰিভিজন টাইপ কৰিব চেষ্টা কৰিছোঁ কুন্দিল নগৰৰ ৰজা কোন আছিল চাওক কুন্দিল নগৰৰ ৰজা কোন আছিলে ভীষ্মক আছিলে ভীষ্মকৰ যি কোন আছিলে ৰুক্মিণী আছিলে সেই ৰুক্মিণীকে কোনে বিয়া পাতিছিলে কৃষ্ণই বিয়া পাতিছিলে আৰু ঠিক আছে
এতিয়া কথা হ'ল কি হ'ল কুন্দিল নগৰখন ক'ত আছে বুলি প্ৰশ্ন আহে কুন্দিল নগৰ আছে শদিয়া ওচৰত আছে ঠিক আছে শদিয়া গতিকে বৰ্তমান এই কথা এইটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে চ' নেক্সট আপুনি যদি যায় কুমহৰণ কোনজন ৰজাৰ লগত জড়িত হৈ আছে যে যিমান পাৰোঁ যাক মই চিৰিয়েলি জাষ্ট মনত পেলাব দিছোঁ এটা কুৱেশ্যনৰ সহায়ত কুমহৰণ এখন নাটক হয় এই নাট হয় সেই যদি আপুনি ভাওনা চাইছে গম পাব কুমহৰণ কোনজন ব্যক্তিৰ লগত জড়িত আছে ৰজাৰ লগত জড়িত আছে সেইটো হ'ব কাৰ ৰজা বানৰ লগত জড়িত হৈ আছে বান ঠিক আছে এই বলি ৰজা কোন বলিৰ পুতেক হৈছে বান ৰজাৰ জীয়ৰী উষা শ্ৰীকৃষ্ণৰ নাতিনীক অনিৰুদ্ধ উষা কি হৈছে গন্ধৰ্ব বিবাহ হৈছিলে গতিকে সেই গোটেই জড়িত হৈ আছে আৰু ক'ত জড়িত হৈ আছে এইটো তেজপুৰত আছিলে ঠিক আছে অগ্নিগড় কোনে বা অগ্নিগড় পাহাৰৰ কথা আছে ঠিক আছে এই গোটেইখিনি কথা ইম্পৰ্টেণ্ট হৈ পৰে গতিকে এইটো মনত পেলাই দিবলৈ চেষ্টা কৰিলোঁ ঠিক আছে পুৰণি কামৰূপখনৰ কেইটা ভাগত ভাগ কৰিব পৰা যায় বুলি সুধিছে ঠিক আছে আৰু এটা কথা কৈ যাওঁ আপোনাক এই কুমহৰণখিনি কথা ক'ব যোৱাৰ আগতে এটা কুৱেশ্যন আপোনাক আগতে অহা দেখিছোঁ দা চিটি অফ ব্লাড তেজৰ নগৰ বুলি কাক কোৱা হয় সেইটো সকলোৱে জানে কি তেজপুৰ গতিকে সেইটো এটা ইম্পৰ্টেণ্ট কথা কৈ গ'লোঁ জাষ্ট ৰিভিজন যে পুৰণি কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিল বা বিভক্ত কৰা হৈছিলে সেই কথা যদি ক'বলৈ যাওঁ পুৰণি কামৰূপক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ কেইটা 4টা ভাগত ঠিক আছে চ' এটা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু কি হ'ব সৌমাৰপীঠ ঠিক আছে এই 4টা ভাগত কামৰূপ ৰাজ্যখন ভাগ কৰা হৈছিলে চাওক কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে এইখিনিক ক'ব ৰত্নপীঠ সোণকোষৰ পৰা ৰূপহী নদীলৈকে এইখনক ক'ব কামপীঠ ৰূপহীৰ পৰা ভৰলী নদীলৈকে এইখন ক'ব স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই বা দিক্ৰং নদীলৈকে এইখনক ক'ব কি বুলি ক'ব সৌমাৰপীঠ বুলি ক'ব ঠিক আছে গতিকে 4টা ভাগত ভাগ কৰা আছে এইকেইটা কিন্তু পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট ঠিক আছে চ' যিমান পাৰোঁ ফাষ্ট যাব পাৰোঁ আৰু যিমান পাৰোঁ ভিডিঅ'টো ছুটি কৰিব চেষ্টা কৰিম যদি দীঘল হৈ যায় আমি 2টা ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম বৰ্মন বংশৰ বিষয়ে আহোঁ বৰ্মন বংশৰ কথা যদি ক'ব পাৰোঁ 350ৰ পৰা 650ৰ এই AD ভিতৰত বৰ্মন বংশ চলিছিলে গতিকে 350 খ্ৰীষ্টাব্দত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে পুষ্যবৰ্মন আৰু এইখিনিৰ পৰাই অসমৰ ইতিহাসে ভালকৈ মৰ্যাদা পাইছে বা ইতিহাসে ভালকৈ ঢুকি পাইছে ঠিক আছে চ' আগৰখিনি ধৰি লওক ক'ৰবাত গ্ৰন্থ কিবা আছে ইয়াত লিপি বা কিবাত পোৱা গৈছে ঠিক আছে এতিয়া বৰ্মন বংশৰ কথা ক'লে পুষ্যবৰ্মনে প্ৰতিষ্ঠা কৰিছিলে চ' গুপ্ত সাম্ৰাজ্যটো সমুদ্ৰগুপ্তৰ এইটো ইম্পৰ্টেণ্ট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে এই পুষ্যবৰ্মন ঠিক আছে আৰু তেখেতক মহাৰাজাধিৰাজ বুলি কোৱা হয় ঠিক আছে মহাৰাজাধিৰাজ বুলি কোৱা হয় ধীৰাজ গতিকে এইটো এটা ইম্পৰ্টেণ্ট হৈ যায় পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা কাক কোৱা হয় এইটো মনত ৰাখিব পুষ্যবৰ্মনক মহাধিৰাজ বুলি কোৱা হয় এতিয়া চাওক পুষ্যবৰ্মনৰ যদি কথা কৈ আছোঁ ঠিক আছে পুষ্যবৰ্মনৰ পিছত আহিব সমুদ্ৰবৰ্মন তাৰপৰা আহিব বলবৰ্মন তাৰ দৰকৈ আছে কেইজনমান তাৰপিছত লাষ্টৰজন আছিলে কি হৈছে সুপথিছ বৰ্মন বা শ্ৰীমৃগাংক বুলি কোৱা হয় প্ৰতিষ্ঠিত বা মৃগাংক গতিকে এইখিনি কথা আছে ইম্পৰ্টেণ্ট মানে মনত ৰাখিব ঠিক আছে তাৰপিছত কি হয় শেষৰজন নহয় সুপ্ৰতিষ্ঠিত পিছত মৃগাংক তাৰপিছত শেষৰজন কোন গম পাইছে শেষৰজন আছিলে ভাস্কৰ বৰ্মনে 594ৰ পৰা 650লৈকে শাসন হৈছিলে আৰু তেওঁ কুমাৰ হৈ আছিলে বিয়া নাপাতিলে গতিকে তেওঁ বৰ্মন শেষ হৈছে আৰু 594ত কি হৈছে তেখেতে ভাস্কৰ আব্দ নামৰ এখন কেলেণ্ডাৰ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিলে আৰু তেতিয়াৰ পৰাই কি হৈছে ভাস্কৰ আব্দ চলি আছে গতিকে ভাস্কৰ আব্দ যদি আপুনি যদি উলিয়াব যায় বৰ্তমান কিমান ভাস্কৰ আব্দ চলি আছে 2024ৰ পৰা 594 যদি আপুনি বিয়োগ কৰি দিয়ে তেতিয়া বৰ্তমান যিমান ভাস্কৰ আব্দ চলি আছে সেইটো কথা আপুনি গম পাই যাব গতিকে ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিলে হৰ্ষবৰ্ধন আছিলে কনৌজৰ নৃপতি বন্ধু আছে দুয়ো একেলগে গৌড় ৰাজ্যৰ ৰজা শশাংকৰক আক্ৰমণ কৰিছিলে আৰু ইমানতে বৰ্মন বংশ কি হৈছে শেষ হৈছে তেওঁ বৰ্মন বংশই কি হৈছে হংসবেগ এটা আভোগ নামৰ এটা ছাতি দি পৰিছিলে এইখিনি কথা ইম্পৰ্টেণ্ট হৈ যায় জাষ্ট আপোনাৰ ৰিভিজনে কৰি দিছোঁ ভাস্কৰ বৰ্মনৰ কথা তাৰপিছত আহিব কি শালস্তম্ভ বংশৰ শেষৰ ৰজা কোন দিছে ত্যাগসিংহ বুলি কৈছে ঠিক আছে শালস্তম্ভ বংশই 655ৰ পৰা 990লৈকে বা ত্যাগসিংহলৈকে শাসন কৰিলে হৰ্ষদেৱ নামৰ এজন ৰজাই আৰম্ভ কৰিলে গতিকে শালস্তম্ভৰ 20জনমান ৰজাই কি কৈছিলে আৰম্ভ কৰিলে মানে শাসন কৰিলে শালস্তম্ভই প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত
তেওঁ কামৰূপ ৰাজ্য বিস্তাৰ কৰিছিলে আৰু নেপালৰ ৰজা জয়দেৱলৈ তেওঁ নিজৰ ৰাজ্যমতী নামৰ কন্যাজনী বিয়া দিছিলে গতিকে এইখিনি কথা ইম্পৰ্টেণ্ট হৈ পৰে গতিকে শেষৰ ইমান অতি বেছি নাহে শেষৰ ৰজা প্ৰথম ৰজা কোন ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে চ' অস্থায়ী তেওঁলোকৰ অস্থায়ী যিখন হেৰি আছিলে বা শালস্তম্ভৰ বংশৰ যি অস্থায়ী ৰাজধানী আছিলে হাৰুপেশ্বৰ বা হাতপেশ্বৰ বুলি কয় তেজপুৰত আছে ঠিক আছে ইম্পৰ্টেণ্ট চ' নেক্সট আহিলে পাল বংশৰ কথা থাকি গ'ল তাৰপিছত কমতা ৰাজ্য কিবা কিবি এনেকৈ আছে চ' পাল বংশই শাসন কৰিছিল ত্যাগসিংহৰ পিছত ব্ৰহ্মপাল তাৰপাছত ৰত্নপাল এনেকৈ জয়পাললৈকে আছে চ' মই ইম্পৰ্টেণ্ট এটা কথা কৈ যাব বিচাৰিছোঁ নীলধ্বজ কোন বংশৰ ৰজা বুলি কৈছে তাৰপিছত খেন বংশৰ ৰজা হ'ল নীলধ্বজ যিমান পাৰোঁ আপোনাক মনত পেলাই দিবলৈ চেষ্টা কৰিছোঁ জাষ্ট ৰিভিজন পৰীক্ষা পালেহি ঠিক আছে চ' নীলধ্বজ খেন বংশ হ'ব ঠিক আছে খেন বংশ নীলধ্বজে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে চ' নেক্সট চুতীয়া ৰাজ্যৰ বিষয়ে কওঁ চুতীয়া ৰাজ্যৰ বিষয়ে মানে কি এইখিনি আহোম ৰজাৰ আগৰখিনি কথা যিমান পাৰোঁ ফাৰ্ষ্ট মনত পেলাব চেষ্টা কৰিছোঁ চুতীয়া ৰাজ্যৰ বিষয়ে ক'বলৈ চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা আহিছে 1189ত প্ৰতিষ্ঠা কৰা হৈছিলে চুতীয়া ৰাজ্য এতিয়া চুতীয়া ৰাজ্যৰ বিষয়ে আহি যায় পৰীক্ষাত কিবা এটা কুৱেশ্যন আহি যায় চুতীয়া ৰাজ্যৰ বিষয়ে ক'বলৈ গ'লে কোনে প্ৰতিষ্ঠা কৰিছিলে বীৰপালে প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত চুতীয়া ৰাজ্যখন ক'ত আছিলে শদিয়াত আছিলে তেওঁলোকৰ ৰাজধানী গতিকে চ' 10জন ৰজাই তেওঁলোকক শাসন কৰিছিলে কেইজন 10জন ৰজাই শাসন কৰিছিলে শেষৰ ৰজাৰ নাম কি আছিলে নীতিপাল বা নিতাই তেওঁ এজন চুতীয়া সাধাৰণ যুৱক আছে তেওঁ ৰজা চুতীয়াই হেৰি কি কয় আপোনাৰ ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ কন্যা আছিলে সাধনী এই প্ৰথমতে তেওঁ ভাই ককাই নাছিলে গতিকে তেওঁ অনলি অনা নাছিলে তাৰপিছতে কি হয় নিতাই নামৰ এজনক দিলে নিতাই সেই ৰজা হোৱাৰ পিছত আহোম ৰজাই তেওঁলোকক আক্ৰমণ কৰিলে ফাংচেমেন বৰগোহাঁই যি মোলা গাভৰুৰ হাজবেণ্ড আছিলে ফাংচেমেন বৰগোহাঁই সেই সময়ত চহুং মহুং আছিলে ঠিক আছে আহোমৰ ৰজা কোন বুলি থাকিলে তেওঁলোকে কি হ'ব যুদ্ধত অৱতীৰ্ণ হ'ল শেষত নিতাই পালক হত্যা কৰাত তেওঁ সাধনীক দিলে সতী হোৱা নাই সাধনীক কি হৈছে আত্মসমৰ্পণ কৰিবলৈ ক'লে কিন্তু তেওঁ নকৰিলে তেওঁ চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে তাৰবাবে তেওঁ সতী বুলি জনা যায় গতিকে বহাগৰ পূৰ্ণিমা দিনা আৰু 21 এপ্ৰিল বুলি ক'বলৈ কোন তাৰিখে পালন কৰা হয় 21 এপ্ৰিলত পালন কৰা হয় গতিকে সাধনী দিৱস এইকেইটা ইম্পৰ্টেণ্ট হৈ পৰে আৰু কোন ৰাজ্য বুলি সুধি দিয়া হয় গতিকে এইখিনি কথা ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে তেতিয়া চুতীয়া ৰাজ্য শেষ হৈ যায় গতিকে সতী সাধনী কোন বংশ চুতীয়া বংশ এইটো কথা গম পালে গতিকে কোচ ৰাজ্যৰ বিষয়ে আহিব যে কোচ ৰাজ্য প্ৰতিস্থাপন কৰিছিলে কোনে বিশ্বসিংহ নামৰ এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিলে কোচ ৰাজ্যৰ বিষয়ে যদি কৈ দিওঁ অকণমান ডিটেইলছত যাম 1497 চনত কি হৈছে হাৰিয়ামেশ আৰু হীৰাৰ পুত্ৰ বিশুৱে হিন্দু ধৰ্মৰ মতে বিশ্বসিংহৰ নাম লয় বিশ্বসিংহৰ নাম লৈ তেওঁ কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে তেওঁ ভায়েক শিৱসিংহক কি হয় যুৱৰাজ পাতিলে জাষ্ট কথাখিনি শুনিব যিমান পাৰে তাৰপিছত তেওঁ সেইটো সময়তে 20জনৰ ওপৰত পাইকৰ ওপৰত ঠাকুৰীয়া 100জনৰ ওপৰত শইকীয়া 1000জনৰ ওপৰত হাজৰি 3000 পিছত উমৰা 36ৰ পৰা নৰা আদি উপাধি দি তেওঁলোকক কিবাকে বিষয়া পাতিছিলে ঠিক আছে এই বিশ্বসিংহই 18গৰাকী বিয়া পাতিছিলে কিজন 18গৰাকী তাৰপিছত প্ৰতিজনৰ এটা সন্তান আছিলে পুত্ৰ আছিল তেওঁ 18টা পুত্ৰ আছিল তাৰে ভিতৰত নৰসিংহ মল্লদেৱ শুক্ৰধ্বজ গোহাঁই কমল ইত্যাদি প্ৰধান গোহাঁই কমল আলিকোট আছে নাৰায়ণপুৰত আছে সেইটো এটা ইম্পৰ্টেণ্ট হৈ যায় চ' যিমান পাৰোঁ মই ৰিভিজন কৰিব চেষ্টা কৰিছোঁ বিশ্বসিংহ মৃত্যুৰ পিছত নৰসিংহ ৰাজপিতৰ উঠে যদিও সেই মল্লদেৱ আৰু শুক্ৰধ্বজই যুদ্ধ কৰি পৰাস্ত কৰে আৰু 1534ত কি হৈছে নৰনাৰায়ণ নাম লৈ মল্লদেৱে শাসন আৰম্ভ কৰে নৰনাৰায়ণ সেইটো ইম্পৰ্টেণ্ট সকলোৱে জানে আৰু ঠিক আছে যাৰ পৃষ্ঠপোষকতা শংকৰদেৱে বিভিন্ন গুণমালা ৰচনা কৰিছিলে চ' যিটো সময়ত এতিয়া আপোনাৰ প্ৰথমতে কৈ আহিছিলোঁ যে নৰকাসুৰ যেতিয়া কথা পাতিছিলোঁ তেতিয়া কোচ ৰাজ্য যেতিয়া কথা পাতিম তেতিয়া এটা কথা উল্লেখ কৰিম কামাখ্যা মন্দিৰ কথা আলোচনা কৰিম বুলি কৈ আহিছিলোঁ যে যেতিয়া কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙি চুৰমাৰ সৈতে গুচি গ'ল তেতিয়া তাক পুনৰুদ্ধাৰ কৰিছিলে সেই নৰনাৰায়ণে গতিকে কামাখ্যা মন্দিৰ কোনে পুনৰ প্ৰতিষ্ঠা কৰিছে বুলি ক'লে এই যি প্ৰশ্ন আহে আগতে নৰনাৰায়ণৰ কথা ক'ব লাগিব ঠিক আছে তাৰ নৰনাৰায়ণ অপুত্ৰ হোৱাৰ পিছত চিলাৰায়টো ঢুকাই গ'ল চিলাৰায়ক কি বুলি কোৱা হয় চিলাৰ দৰে যুঁজে কাৰণে তেওঁ শুক্লধ্বজৰ নাম আছিলে কি ক'ব বিচাৰিছোঁ বুজি পাইছে নৰনাৰায়ণৰ অপুত্ৰ হোৱাৰ বাবে তেওঁ চিলাৰায় পুত্ৰ ৰঘুদেৱৰ শাসন কৰিছিলে ৰঘুনাৰায়ণ বুলি কোৱা হয় কিন্তু বুঢ়া কালত এই নৰনাৰায়ণৰ পুত্ৰ হোৱাত ৰাজ্যখন সমানে ভাগ কৰিলে নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণ চিলাৰায়ৰ পুত্ৰ ৰঘুনাৰায়ণ ঠিক আছে তেনেকৈ গৈ শেষত গৈ কি হৈছেগৈ
কোচ ৰাজ্যও পিছত গৈ শেষ হ'লগৈ ঠিক আছে এইখিনি কথা গম পালে তো জয়ন্তীয়াসকলৰ কথা কৈ আছোঁ জয়ন্তীয়াসকলৰ শেষৰ ৰজা কোন বুলি প্ৰশ্ন আহিব পাৰে বিজয় নাৰায়ণ ঠিক আছে এইখিনি কথা আছে গোবিন্দ চন্দ্ৰ চ' গোবিন্দ চন্দ্ৰৰ বিষয়ে ক'বলৈ গ'লে কোনখন ৰাজ্যৰ ৰজা আছিলে তেওঁ আছিলে কছাৰীৰ ৰজা গোবিন্দ চন্দ্ৰ 1813 পৰা 1830 ভিতৰত আছিলে গোবিন্দ চন্দ্ৰ কোনখন ৰাজ্যৰ ৰজা আছিলে কছাৰী ৰাজ্যৰ ৰজা আছিলে এইটো ইম্পৰ্টেণ্ট চ' মটক যেতিয়া যিখন ৰাজ্য আছিলে সেইখন ইংৰাজে কেতিয়া অধিগ্ৰহণ কৰে বুলি কৈছে এইটো 1842 চনৰ আছে 1826ত কি হৈছিলে ইয়াণ্ডাবু সন্ধি হৈছে কথাটো সকলোৱে জানে ইয়াণ্ডাবু সন্ধি তো 1842 চনত 1842 মটক ৰাজ্য কি হৈছে ইংৰাজে অধিগ্ৰহণ কৰে বুলি কৈছে ঠিক আছে গতিকে এইখিনি কথা আলোচনা কৰিলোঁ অসম হিষ্ট্ৰীৰ ওপৰত এটা পাৰ্টত এইখিনিলৈকে আছিলে আহোম এতিয়ালৈকে আহোম শেষ হোৱা আৰম্ভ হোৱা নাই ঠিক আছে আহোম যি বংশ আছে আৰম্ভ হোৱা নাই তাৰ আগৰখিনি আমি জাষ্ট ৰিভিজন কৰিলোঁ বাকীখিনি আহোম ৰাজ্যৰ পৰা ধৰি পাছৰখিনি আমি আনটা ভিডিঅ' কভাৰ কৰিম ভিডিঅ'টো দীঘল হৈ গ'লে আপোনালোকে আমনি পাব বুলি ভাবি এইটো কাম কৰিলোঁ গতিকে গোটেই যিমান পাৰোঁ আছাম হিষ্ট্ৰী কভাৰ কৰিব চেষ্টা কৰিম আৰু এটা ভিডিঅ'ত আছাম হিষ্ট্ৰী যিখিনি আহোমৰ বিষয়ে পাতিম আমি আহোম চুকাফাৰ পৰা শেষলৈকে পুৰন্দৰ সিংহলৈকে গোটেইখিনি কথা পাতিব চেষ্টা কৰিম সেইখিনি আছিলে আজিৰ ভিডিঅ'টো অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ গতিকে পৰীক্ষা পালেহি যিকোনো পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ